পঁইতাচোৰাই কাল হ'ল ধৰ্মেন্দ্ৰৰ বাবে। দেশৰ ভিন্ন প্ৰান্তৰ পৰা ওলাই আহিছে হাজাৰ হাজাৰ পঁইতাচোৰা। একাংশ পঁইতাচোৰাই চাৰিওফালে ঘেৰি ধৰিছে ধৰ্মেন্দ্ৰ প্ৰধানক। দিল্লীৰ যন্তৰ মন্তৰত দেখা গৈছে জাকে জাকে পঁইতাচোৰা। নিৰাপত্তাৰ বাবে মোতায়েন কৰা হৈছে 2000 আৰক্ষী। এশ গৰু মাৰিলে বাঘৰো মৰণ, এই বাক্যশাৰী এতিয়া যেন বাস্তৱত পৰিণত হ'বলৈ গৈছে। কিয়নো শেহতীয়াকৈ নিটৰ 2024 প্ৰশ্নকাকত ফাদিল আৰু CBSEৰ অন স্ক্ৰীন মাৰ্কিং ব্যৱস্থাত সংঘটিত হৈছিল বৃহৎ বিসংগতিৰ, যাৰ বাবে বহু শিক্ষিত যুৱক যুৱতীৰ জীৱনলৈ আহিছিল এক প্ৰকাৰৰ প্ৰত্যাহ্বান। কিন্তু আচৰিত কথাটো হ'ল যে ইমানবোৰ ঘটনা সংঘটিত হোৱাৰ পিছতো কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ ওপৰত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ বাবে অৱশেষত শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবীত ওলাই আহিল কক্ৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেৰ লগতে হাজাৰ হাজাৰ কক্ৰোচ জনতা পাৰ্টীৰ সমৰ্থক আৰু একাংশ ভুক্তভোগী শিক্ষাৰ্থী। কক্ৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে শনিবাৰে পুৱা দিল্লীত উপস্থিত হয় আৰু যন্তৰ মন্তৰত অনুষ্ঠিত হ'ব লগা প্ৰতিবাদত যোগদান কৰিবলৈ সকলো সমৰ্থক আৰু ছাত্ৰ ছাত্ৰীক আহ্বান জনাইছিল দীপকেই। নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত এই অনলাইন প্লেটফৰ্মটোৱে প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনাইছিল। দিল্লী আৰক্ষীৰ বিষয়াসকলে তেওঁক বিমানবন্দৰতে সাক্ষাৎ কৰি প্ৰতিবাদৰ বাবে যন্তৰ মন্তৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰে। বিমানবন্দৰৰ পৰা ওলাই অহাৰ সময়ত দীপকে সমাজ সংস্কাৰক তথা সংবিধানৰ খনিকৰ BR আম্বেদকাৰৰ আত্মজীৱনীৰ এখন প্ৰতিলিপি হাতত লৈ অহা পৰিলক্ষিত হয়। প্ৰথমে দীপকে প্ৰতিবাদৰ অনুমতি বিচাৰি তেওঁৰ সমৰ্থকসকলক সংসদ মাৰ্গ আৰক্ষী থানাত সমবেত হ'বলৈ আহ্বান জনাইছিল যদিও আৰক্ষীৰ পৰা সন্মতি লাভ কৰাৰ পিছত তেওঁ সমৰ্থকসকলক পোনে পোনে যন্তৰ মন্তৰলৈ যাবলৈ অনুৰোধ জনায়। খবৰ অনুসৰি এই প্ৰতিবাদৰ মূল লক্ষ্য হৈছে জবাবদিহিতা নিশ্চিত কৰা, ন্যায় বিচৰা আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কৰা। শেহতীয়া খবৰ অনুসৰি প্ৰতিবাদৰ বাবে দিল্লী আৰক্ষীয়ে অনুমতি প্ৰদান কৰিছে CJPক। ৰাজধানী চহৰখনত 2000ৰো অধিক আৰক্ষী জোৱান মোতায়েন কৰা হৈছে। আৰক্ষীয়ে উল্লেখ কৰে যে তেওঁলোকে সকলো পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু প্ৰস্তাৱিত সমাৱেশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাথমিক নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে যোৱা মাহত আদালতৰ শুনানিৰ সময়ত একাংশ লোকক পঁইতাচোৰা আৰু পৰজীৱী বুলি অভিহিত কৰি কটু মন্তব্য কৰিছিল। সেই তেতিয়াৰে পৰাই CJPক এক সংগঠিত অভিযানলৈ পৰিণত হয়। এই প্ৰতিবাদত বহু অভিনেতা, সমাজকৰ্মী আৰু বিৰোধী নেতাৰ পৰাও সমৰ্থন জনাইছে। মই কক্ৰোচ লিখা পোষ্টাৰ লৈ আহিল প্ৰতিবাদকাৰী, মুখত শ্লোগান, হাতত বিভিন্ন বেনাৰ পোষ্টাৰ, মুখত পঁইতাচোৰাৰ মাস্ক পিন্ধি প্ৰতিবাদত বহিল CJPৰ সমৰ্থক। প্ৰতিবাদকাৰীসকলে দাবী কৰি কয় যে ধৰ্মেন্দ্ৰ প্ৰধান পদত্যাগ কৰক। আমি মেক ইন ইণ্ডিয়া বিচাৰিছিলোঁ, আপুনি আমাক লিক ইন ইণ্ডিয়া দিলে। এতিয়া প্ৰশ্ন হৈছে বিৰোধীৰ দিলটোকে তাল কৰা নৰেন্দ্ৰ মোদীৰ চৰকাৰখনে ধৰ্মেন্দ্ৰ প্ৰধানৰ দৰে এগৰাকী শিক্ষামন্ত্ৰীয়ে দেশৰ শিক্ষা ব্যৱস্থাটোক ঘূণৰ দৰে খুলি খুলি খোৱাৰ পিছতো কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে তেওঁৰ বিৰুদ্ধে? কক্ৰোচ জনতা পাৰ্টীৰ লগতে একাংশ ভুক্তভোগী শিক্ষাৰ্থীৰ চিঞৰ শুনিবনে এইখন BJP চৰকাৰে? আনহাতে আকৌ খবৰ আহিছে যে একাংশ লোকে সাংবিধানিক পথত চলি থকা কক্ৰোচ জনতা পাৰ্টীৰ শান্তিপূৰ্ণ আন্দোলনক উচতনি দিবলৈও আগবাঢ়ি অহাৰ কথা পোহৰলৈ আহিছে, যাৰ বাবে ততাতৈয়াকৈ এনে লোকক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনাইছে কক্ৰোচ জনতা পাৰ্টীৰ একাংশ সমৰ্থকে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।